ৰাতিপুৱা এঠাইৰ পৰা আহি ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ। সেইজনী মোৰ বৌয়ে আজি পাকঘৰ চাফা কৰাত পূৰা লাগি গৈছে আৰু মই ইফালে দুপৰীয়া খানাৰ কাৰণে আজি মাছ ফ্ৰাই কৰি আছোঁ। তাতে আকৌ দেখিলোঁ যে ড্ৰয়িং ৰুমৰ চোফাখন অকণমান খেলি মেলি হৈ আছে, তাকে চাফা কৰিলোঁ। চাফা কৰি পেলাই মই ধুনীয়াকৈ এখন চিনেমা লগাই দিলোঁ, কাৰণ চিনেমা এখন দিনটোত চাওঁৱেই, সদায় সেই ডিউটিয়ে হৈ গৈছে আৰু চিনেমা চোৱাটো। তাৰপিছত ভাবিলোঁ ফুলকেইডালত অকণমান পানী দি দিওঁ, কাৰণ ঠাণ্ডা দিন পৰিছে যিহেতু পানী অকণমান কমকৈ দিয়া হয়, সেইকাৰণে আজি ৰ'দ আছিলে কাৰণে পানীকেই দিলোঁ। তাৰপিছত আকৌ সেই একেই কাম পাকঘৰ চব্জি বনোৱা, দালি বনোৱা ইত্যাদি। আপোনালোকে বাৰু কি কৰে জনাবচোন। তাতে মই আকৌ দুপৰীয়া আজি এনেকৈ ভাতখিনি বনাই খাই দিলোঁ ধুনীয়াকৈ। তাৰপিছত মই লাষ্টত এটা টেবলেট খালোঁ। টেবলেটটো মোৰ অসুখৰ কাৰণে খালোঁ বাৰু। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে ফ'ল' কৰি দিবলৈ নাপাহৰিব। বাই।